কি খাইছা চাওঁ কি খাইছা চাওঁ কৰা কৰা চাওঁ কৰা কি হৈছ কৰা কি হয় কল কল মই হাই হেল্ল' নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আজি ব্লগছটো আৰম্ভ কৰি দিওঁ বুলি ভাবিলোঁ আৰু লগতে ইয়াত মোৰ বেটা ৰিয়ান্স বেটা লগতে আছে চাই থাকোঁ আজি দিনটো কেনেকৈ চলে মোৰ দেখাওঁ যি পাৰোঁ চাই থাকক আগলৈ বৰ্তমান ঘৰত কাম চলি আছে তাকে অলপমান চাব নেকি ৰ'ব বেক কেমেৰাটো অন কৰিব লাগিব কি খাইছা চাওঁ কি খাইছা চাওঁ কৰা চাওঁ কৰা কি হৈছ কৰা কি হয় কল কল মই বেলেগ বস্তু খোৱা বুলি ভাবিছোঁ খোৱা বিচনাৰ অৱস্থা ৰাতিপুৱাৰ পৰা একো ঠিকে কৰা নাই বিচনাখন ঠিক কৰি ল'লোঁ হৈ গ'ল ইমান দুষ্ট নহয় ইমান দুষ্ট কিয় ইমান দুষ্ট কিয় ইমান কিয় দুষ্ট কিয় সেয়া উঠিব নালাগে বুলি ক'লে মানে উঠি থাকিব এনেকৈ লৈ যাম এনেকৈ লৈ যাম এনেকৈ লৈ যাম ইমান দুষ্ট শাক কাটি থৈ দিছে এতিয়া মই বনাব লাগিব তাৰমানে ইমান দুষ্ট মই ল'ব নোৱাৰোঁ ইয়াক এতিয়া মাকে লৈ আছে চাই থাকোঁ এনেকৈ বনাব লাগিব এতিয়া শাক চব্জি কিতাপত বনাই চলাই লৈ লগ পাইছোঁ কেঁচা কি খালা গানটো কোনটো আছিল কাঁচা বাদাম অকণমান গাহৰি আনিছিলোঁ তাকে অলপ বনাওঁ আৰু চাব এতিয়া অলপমান বনাওঁ আৰু ইফালে চব্জি ৰেডি হৈছে এতিয়া মাংসটো বনাওঁ গাহৰিটো বনাই আছোঁ বন্ধুসকল মাত্ৰ বেছি হৈ কেৰাহীত
খাব লাগিব আৰু ভালকৈ বনাই হৈ লওক গাইজ লগ পাই আছোঁ More moments later. হৈ গ'ল লাঞ্চ আমাৰ ৰেডি হৈ গ'ল অলপ বেটাক চাই ৰ'ব কিনো কৰি আছে সিহঁতে শুলে নি ভাত পানী নোখোৱাকৈ শুই গ'ল কি যে হ'ব নহয় এইটো ল'ৰাজনৰ হ'ব গাইজ আজিলৈ ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিলোঁ আৰু মানে আজি ভিডিঅ'টো ইমান ভাল এটা নহ'ল গম পাইছোঁ তথাপিও চেষ্টা এটাই কৰিলোঁ আৰু হ'ব তেনেহ'লে আজিলৈ এইখিনিতে ৰাখোঁ অহা নেক্সট ভিডিঅ'ত আৰু পুনৰ লগ পাম বাই